हेलो गाइस नमस्कार स्वागतम जनाइছোঁ মই এটা নতুন ভিডিঅ'ত। আজি আমি এটা নতুন ৰেচিপি বনাম আৰু কি ৰেচিপি বনাম সকলো দেখাই যাম। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক সকলোকে ভিডিঅ'টো তেতিয়া গম পাব। বলক। আৰু এইটো কাৰ্টনত আহিছে বাটন মাছৰুম। আজি আমি বাটন মাছৰুমৰ ৰেচিপি বনাম। এয়া হ'ল বাটন মাছৰুম। চাওক আৰু আপোনালোককো দেখাম কেনেকৈ বনাওঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে চাওক এয়া ধুনীয়াকৈ পেকিং কৰি দিছে। চাওক আজি আমি বনাম বাটন মাছৰুম আৰু কেনেকৈ বনাওঁ সকলো দেখাই যাম। চাই যাব ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং এটা নতুন ৰেচিপি হ'ব। এতিয়া ভিডিঅ'টো চাই থাকক। আৰু আমি ভিডিঅ'টো একেবাৰে চিম্পুলকৈ বনাইছোঁ, একেবাৰে সহজ পদ্ধতিৰে সহজে বনাব পৰাকৈ বনাইছোঁ। আৰু খাবলৈও বহুত টেষ্টি হয় বাটন মাছৰুম। আৰু যিসকল মোৰ চেনেলত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব। মই কি দিছোঁ সকলোবোৰ দেখাই গৈছোঁ। একেলগে কেইজনমান চাই যাওক। এনেকৈও বনালেও টেষ্টি হয় খাবলৈ। একেবাৰে চিম্পুলকৈ বনাইছোঁ সহজে। মই একো মছলা ব্যৱহাৰ কৰা নাই। এতিয়া ৰেডি হৈ গ'ল। আমি যিহেতু গ্ৰেভি টাইপত বনাইছোঁ তেনেকৈ খাবলৈ টেষ্টি হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।
সকলোৱে চাই ভাল পাব বুলি আশা কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ হ'ম আপোনালোকৰ মাজত। আজিলৈ আহোঁ।